হেল্ল' ভিউৱাৰ্ছ আজি এটা টপিক আমাৰ DLED এণ্টিটিজ বা যিকোনো অসমীয়া লেংগুৱেজৰ কাৰণে ছেকশ্যন 2ত থকা চিলেবাছ সদায় মই ভাবিছোঁ এইটো বস্তু মই কণ্টিনিউ কৰি কিনে শেষ কৰি দিম। যিখিনি আমাৰ চিলেবাছ আছে আপোনালোকে মোৰ ইউটিউব চেনেলৰ প্লে'লিষ্টত গ'লে গোটেইখিনি বস্তু পাব আৰু বেলেগত যাব নালাগে। এইখিনিৰ পৰা পঢ়িলে আপোনালোকৰ মোটামুটি অসমীয়া লেংগুৱেজৰ গোটেইখিনি হ'ব। আজিৰ যোনটো ছাবজেক্ট টপিকটো হৈছে এপ্লিকেশ্যন অফ ইডিয়মছ এণ্ড ফ্ৰেজেছ, মানে জতুৱা ঠাঁচ আৰু খণ্ডবাক্য। জতুৱা ঠাঁচ বুলিলে কি বুজা বা ইডিয়ম বা জতুৱা ঠাঁচ মানে কোনো শব্দ যেতিয়া ধাতুৰ লগত লগ লাগি ইয়াৰ আক্ষৰিক অৰ্থতকৈ বেলেগ অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক জতুৱা ঠাঁচ বা ইডিয়ম বোলে। ঠিক আছে, এতিয়া ইডিয়মটোৰ পিছত আমি জানিব লাগিব ফ্ৰেজ। আকৌ এটাতকৈ অধিক শব্দ লগ লাগি কোনো নতুন অৰ্থ প্ৰকাশ কৰে তাৰ মানে তেতিয়া তাক খণ্ডবাক্য বোলে। ধৰি লওক মই এটা উদাহৰণ দিওঁ, খৰ ধৰ। খৰ এটা বেলেগ শব্দ, ধৰ এটা বেলেগ শব্দ। খৰ ধৰ মানে আমি ইডিয়ম আৰু ফ্ৰেজ, ইডিয়ম ফ্ৰেজটো লগ লাগি খৰ ধৰে কি বুজায় মানে সোনকালে কৰ বা তাড়াতাড়ি কৰ আৰু কামখিনি, এই বস্তুখিনিক জতুৱা ঠাঁচ বোলে। ঠিক আছে, মই ইয়াৰে কেইটামান জতুৱা ঠাঁচ কাক বোলে বুজি পালে, ইয়াৰে মই কেইটামান আপোনালোকক উদাহৰণ দিছোঁ। সেই উদাহৰণবোৰ আপোনালোকে সম্পূৰ্ণ মনত ৰাখিব আৰু কুৱেশ্যন এনেকুৱা ধৰণৰ অহা দেখা যায়, বিশেষকৈ বাক্য ৰচনা কৰাৰ ক্ষেত্ৰতো দেখা যায়, নাইবা অৰ্থ সোধাটো দেখা যাব পাৰে। ধৰি লোৱা অপশ্যনত দিলে খৰ ধৰ, মানে প্ৰশ্নত দিলে খৰ ধৰ, অপশ্যনত দিলে বোলে খেলি মেলি লগা, তাৰপিছত অপশ্যন বিত দিলে বোলে সোনকালে কৰা, অপশ্যন চিত দিলে বোলে বৰ দুখ লগা। এনেকৈ ভুলকৈ দিয়াৰ পিছত অপশ্যন কোনটো হ'ব, যোনটো খৰ ধৰ কৰা সোনকালে কৰাটো হ'ব। সেনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়। ঠিক আছে, মই সেইকাৰণে আপোনালোকক এইটো চিন্তা নকৰিব, PDF-টো মই কমেণ্ট বক্সত পিন কৰি দি আছোঁ, PDF-টো ডাউনলোড কৰি ল'ব আৰু এইখিনি বস্তু চাব। ঠিক আছে, মই আৰু এইখিনি পঢ়ি নিদিওঁ। অমাতৰ মাত মানে শুৱলা মাত, অলপ ধতুৱা, আকৌ গছৰ, অজৌ গুটি, পহু কাণে, এইবিলাক নিশ্চয় আপোনালোকে শুনিছে অলৰেডি। মই আজি কোৱা কথা নহয়, এইবিলাক আপোনালোকে যেতিয়া স্কুলত পঢ়িছে এইখিনি বস্তু ধুনীয়াকৈ শুনিছে। জাষ্ট মই এইটো বস্তু দিছোঁ কিয়, আপোনালোকে হয়তো বহুত দিন টাচত থকা নাই বা আমিও ইমান টাচত থকা নাই, সেইটো জাষ্ট মনত থাকিবৰ কাৰণে মই দিছোঁ। আৰু এইখিনি মই চেষ্টা কৰিম গোটেইখিনি DLEDৰ আছামিজ লেংগুৱেজৰ যিখিনি চিলেবাছ আছে গোটেইখিনি মই দিম, ধুনীয়াকৈ এটা প্লে'লিষ্ট বনাই দিম, আপোনালোকে ইয়াৰ পৰা পঢ়িব পাৰিব। বেলেগ বাকী অসমীয়াখিনি মই চাইছোঁ আৰু বাকী মেথছ ৰিজনিংখিনি বা জিকেখিনিতো আপোনালোকক মই ক'লোৱেই 6ৰ পৰা 10লৈকে। মেথছ ৰিজনিঙৰ কাৰণে আপুনি টপিক ৱাইজ চাই যাব। ঠিক আছে, বাকী অসমীয়াৰ কাৰণে মই এইখিনি দি আছোঁ ইম্পৰ্টেণ্টখিনি। কাণ চুৱাই থ, আপোনালোকে PDF-টো ডাউনলোড কৰি ল'ব গাইজ। মই এনেকৈ এটা এটাকৈ দেখাই নাথাকোঁ, আপোনালোকে নিজে পঢ়িব, নিজে পঢ়িলেহে আপোনালোকৰ ছাকচেছ হ'ব। এইটোৱে আছে PDF। মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ বেছি দীঘলীয়া কৰিলে আপোনালোকেও ব'ৰ হ'ব আৰু এইখিনি এটা এটাকৈ পঢ়াতকৈ আপোনালোকে নিজে এবাৰ চালে মানে বেছি উপকৃত হ'ব। ঠিক আছে, আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আৰু যদি সকলোৱে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, থেংক ইউ।